অসমৰ বহু সমস্যা সমাধানৰ দাবীত এইবাৰ এক ব্যতিক্ৰমী প্ৰতিবাদকাৰী আকৌ কোনো দল বা সংগঠনৰ নেতা-কৰ্মী নহয়। অসমৰ অষ্টবাসী ৱেব মিডিয়া আছাম ফ'কাছৰ লেন্সত আপোনালোকে দেখিছে এগৰাকী যুৱক আৰু এখন চাইকেল। এতিয়া আহোঁ চাইকেল আৰু যুৱকৰ মূল কাহিনীলৈ। যুৱকজনৰ নাম ৰূপক শইকীয়া, লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত ভোলাবৈত ৰূপকৰ ঘৰ। ৰূপকৰ মনত আছে জাতীয়তাবাদৰ ভাৱধাৰা। সেয়ে বেংগলোৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা ৰূপকে অসমৰ সমস্যা সমাধানৰ দাবীত বেংগলোৰৰ পৰা অসমৰ লখিমপুৰলৈ অকলশৰে চাইকেল চলাই প্ৰতিবাদ কৰি আহিছে। মই কৰ্মসূত্ৰে বেংগলোৰত আছিলোঁ আৰু বেংগলোৰত আছোঁৱে বহুত বছৰৰ পৰা। যোৱা 15 নৱেম্বৰ 2018 তাৰিখে মই বেংগলোৰৰ পৰা চাইকেল ৰেলী যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া বৰ্তমান আহি মই বিজয়বাড়া পাবলৈ আৰু অলপ দূৰ বাকী আছে আৰু অলপ দূৰ গ'লে মই বিজয়বাড়া পাম। মই চাইকেল ৰেলী কৰাৰ উদ্দেশ্য এইটোৱেই, অসমৰ বিখ্যাত বুলি ক'ব লাগিব, অসমৰ সন্মান এশিঙীয়া গড়ৰ হত্যা ৰোধ কৰিব লাগে, বানপানীৰ সমস্যা দূৰ কৰিব লাগে, নিবনুৱা সমস্যা দূৰ কৰিব লাগে। কাৰণ আজি ভাবি চাওক, আজি আমাৰ অসমৰ লাখ লাখ জনতা, অকল বেংগলোৰ বুলিয়ে নহয়, বেংগলোৰ, অন্ধ্ৰপ্ৰদেশ, এতিয়া মই ৰাস্তাত আহোঁতে বহুত জনতাক লগ পাই আহিছোঁ অসমৰে। বহুত প্ৰত্যেকখন ষ্টেটতে অসমীয়া মানুহ আছে। কিয় আছেহি? আমাৰ অসমত থাকিও আমি অসমীয়া মানুহে আমি কামৰ সুবিধা নাপাওঁ। কাৰণটো কিয়? এইবিলাক কিছুমান নিবনুৱা সমস্যা লৈ, আৰু মেইন কথা হ'ল নাগৰিকত্ব বিধায়ক সংশোধনী, তাৰ কিছু কথা লৈ NRC। মই ইয়াৰ পৰা গৈ মই গুৱাহাটীত আমাৰ চিফ মিনিষ্টাৰ মিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত মই সাক্ষাৎ কৰিহে মই লখিমপুৰ নাৰায়ণপুৰলৈ আকৌ চাইকেল যাত্ৰা আৰম্ভ কৰিম। অসমৰ দুটাকৈ জনপ্ৰিয় চেনেল, আছামৰ দুটা ৱেব চেনেল বুলি ক'লেও বেয়া নহয়, আছাম ফ'কাছ আৰু প্ৰাইম নৰ্থ ইষ্ট, তাৰ বাবে এই ভিডিঅ' দুটা মই পঠিয়ালোঁ। লখিমপুৰৰ পৰা মৃগাংক মোহন দত্তৰ ৰিপৰ্ট, আছাম ফ'কাছ।